নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কলডিলৰ ফুলৰ পকৰি। আহকচোন চাওঁ ভিডিঅ'টো। কলডিলৰ ফুলৰ পকৰি আমি কেনেদৰে বনাওঁ। কলডিলৰ ফুলখিনি যিটো মাজৰ ৰেণু হয় সেইখিনি ভালদৰে আমি গুচাই লৈছোঁ। তাৰপিছত কি মিশ্ৰণ দিছোঁ বাকীখিনিৰ ভিতৰত মই কৈ গৈছোঁ, সেইখিনি আপোনালোকে জানিব পাৰিব। আহকচোন চাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাঙৰ চামুচেৰে 1 চামুচ পিঠাগুড়ি, 1 চামুচ বেচন, পিঠাগুড়ি আৰু অলপমান লৈ লৈছোঁ, বেকিং আধা চামুচমান, নিমখ সোৱাদ অনুসৰি, হালধি আধা চামুচ, ৰেড চিলি সৰু চামুচেৰে 1 চামুচ। ভালদৰে মিক্স কৰি ল'ব। মিক্স হৈ গৈছে। অলপমান পানী দিব, বেছিকৈ নহয়, বেছি পনীয়া হ'লে বেয়া হ'ব। হাতেৰে মিক্স কৰি ল'ব এনেদৰে ভালকৈ। হাতেৰে মিক্স কৰিলে গোটেইখিনিতে নালাগিবও পাৰে। এইফালে তেল গৰম হ'বলৈ দি দিছোঁ, ৰিফাইন অইল অলপ সৰহকৈ দিব। হৈছিলে প্ৰায় তেলখিনি গৰম হৈ গৈছে আৰু এইফালে চাহৰ জোখত গাখীৰ কাটি থৈছোঁ। এয়া আমাৰ দুপৰীয়াৰ চাহ আৰু পকৰি। পকৰিটো হওঁতে বেছি সময় নালাগে, পটককৈ হৈ যায়। এনেদৰে ব্ৰাউন কালাৰ আহি গ'লে আপোনালোকে নমাই দিব পাৰে। এডাল এডালকৈ দিলে বেছি ভাল, সেইবাবে মই এডাল এডালকৈ দিছোঁ। বহুত আপুনি কুটি পেলাই বনাব পাৰিব। মই এনেকৈ ৰাখি দিছোঁ দীঘল দীঘলকৈ। কুটি বনালে তাত পিঁয়াজ দি দিলে আৰু বেছি ভাল লাগে। চাহখিনি তাই হৈছে আৰু